আছো। আঁচনিটোৰ নাম হ'ল আত্মনিৰ্ভৰ অসম। এই আঁচনিটোত আপোনালোকে 2 লাখ টকা চৰকাৰৰ পৰা পাব। 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে, হ'ব? আৰু আপোনালোকে এই টকাটো দি সৰু সুৰা ব্যৱসায় কৰিব পাৰিব, অটো গাড়ী আপোনালোকে কিনিব পাৰিব আৰু সৰু সুৰা ব্যৱসায় কৰিব পাৰিব, হ'ব? হাগ্ৰামে এইবিলাক দিব পাৰিব নেকি? হাগ্ৰামে অৰুণোদয় দিব পাৰিব? হাগ্ৰামে বিনা পইচাৰ চাউল দিব পাৰিব? হাগ্ৰামে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব পাৰিব? হাগ্ৰামে লাখপতি বাইদেউ বনাব পাৰিব? ভোট কাৰ্ড দিম, ভোট কাৰ্ড দিম। এতিয়া মই আৰু এটা আঁচনিৰ কথা কৈছো। কেইদিনমান আগতে মই মানসত আহিছিলো। স্কুলৰ ছোৱালীবিলাকে মোক ক'লে যে ছাৰ, পঢ়া শুনাৰ পৰিৱেশ ভাল হৈছে, চৰকাৰী স্কুলবিলাকো ভাল হৈছে, আজিকালি আমাৰ পঢ়া শুনা ভাল। এতিয়া এইবাৰ মেট্ৰিকত বাক্সা জিলাৰ পৰা মেট্ৰিক পাছ কৰিছে নে নাই? মানসৰ পৰা মেট্ৰিক পাছ কৰিছে নে নাই? এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰা ছোৱালীক আমি কলেজত পঢ়াব লাগিব। কলেজত যদি আমি নপঢ়াওঁ, আমাৰ ঘৰৰ কেতিয়া উন্নতি নহয়। 100টা চাকৰি, 30টা চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন। জাগিৰোডত নতুন ইণ্ডাষ্ট্ৰী আহিছে, অসমত নতুন উদ্যোগ আহিছে। আমাক পঢ়া শুনা কৰা ল'ৰা ছোৱালী এইবাৰ লাগিব। সেইকাৰণে 5টা জিলাৰ মই সকলো ৰাইজক অনুৰোধ কৰিম, আপোনালোকৰ ল'ৰা ছোৱালীক যেন আপোনালোকে এইবাৰ কলেজত পঠায়। এজন গাৰ্জেনে মোক ক'লে যে মামা, কলেজততো পঠাব খোজো, কিন্তু কলেজত গ'লেতো টকা পইচা লাগে। আমাৰ এডমিশ্যনত 15 1 টকাও দিব
ধুনীয়াকৈ ৰাস্তাৰ কাম কৰি দিম।